हेलो नमस्कार मैं जी स्वागतम जानाइছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলত সকলোৰে ওচৰত এটিএম কাৰ্ড আছে এটিএমৰ পৰা পইচা উলিয়াই আজি আমি কথা পাতিম এটিএমৰ ওপৰত এটিএম কেনেকৈ কাম কৰে এটিএম প্ৰথম ক'ত বনোৱা হৈছিল ইণ্ডিয়াত কেতিয়া এটিএম ফাৰ্ষ্ট ব্যৱহাৰ কৰা হৈছিল কোনটো বেংকত এটিএম প্ৰথম লগোৱা হৈছিল আজি সেইখিনি সকলোখিনি কথা পাতিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তো আহক ভিডিঅ'টো আৰম্ভ প্ৰথম এটিএম বনাইছিল সিফাৰ্ড বেৰন নামৰ এজন সাইন্টিষ্টে 1967 চনত আৰু সেই এটিএমটো লণ্ডনৰ বাৰ্কলেজ বেংকত ব্যৱহাৰ কৰা হৈছিল আৰু ভাৰতত 1987 চনত HSBC নামৰ বেংক এটাত প্ৰথম এটিএম লগোৱা হৈছিল এতিয়া কথা পাতো এটিএমে কাম কেনেকৈ কৰে এটিএমে এনেকৈ কাম কৰে যে আমাৰ যেটো এটিএম কাৰ্ড আছে তাৰ যেটো পাছফালে আছে এটো ম্যাগনেটিক স্ট্ৰিপ বুলি কোৱা হয় এটো ইয়াত সকলোখিনি ইনফৰমেশন হুমাই আছে একাউন্ট হোল্ডাৰৰ সকলোখিনি ইনফৰমেশন হুমাই আছে একাউন্ট নাম্বাৰ কি একাউন্ট কোনটো বেংকত একাউন্ট আছে এনেকুৱা সকলোখিনি ইনফৰমেশন ইয়াত হুমাই আছে আৰু এই কাৰ্ডখন যেতিয়া এটিএমত ভৰাই দিয়া হয় তেতিয়া এটিএমৰ যেটো কাৰ্ড ৰিডাৰ হয় মানে আমি যত এটিএম কাৰ্ডখন ভৰাও হেতু হল এটিএমৰ কাৰ্ড ৰিডাৰ আৰু সেই এটিএমৰ কাৰ্ড ৰিডাৰত যেতিয়া এটিএম কাৰ্ডখন ভৰাই দিয়া হয় তেতিয়া এটিএমে ইয়াৰ পৰা এই ম্যাগনেটিক স্ট্ৰিপৰ পৰা সকলোখিনি ইয়াৰ ইনফৰমেশনখিনি কালেক্ট কৰি লয় আমাৰ মোবাইল বা কম্পিউটাৰত যেনেকৈ প্ৰচেছৰ থাকে তেনেকৈ এটিএমতো এটা প্ৰচেছৰ আছে আৰু হেতু কয় হোষ্ট প্ৰচেছৰ আৰু যেতিয়া আমি কাৰ্ডখন এটিএমত ভৰাই দিওঁ তেতিয়া কাৰ্ড ৰিডাৰৰ পৰা গোটেই ইয়াৰ ইনফৰমেশনখিনি হোষ্ট প্ৰচেছৰত যায় আৰু যেতিয়া আমি পইচা উলিয়াবলৈ বা আমাৰ পইচা চেক কৰিবলৈ এটিএমত আমি নাম্বাৰ মাৰো বা পিন মাৰো তেতিয়া লগে লগে সেই হোষ্ট প্ৰচেছৰে বেংকৰ সাৰ্ভাৰক ইন্টাৰনেটৰ যোগেদি বেংকৰ সাৰ্ভাৰক ইয়াৰ কাৰ্ডৰ যিখিনি ইনফৰমেশন থাকে সেইখিনি পঠিয়ায় আৰু লগে লগে বেংকে সেকেন্ডত সাৰ্ভাৰে এই একাউন্টৰ কিছুমান ডিটেইলছ যেনেকৈ একাউন্টত পইচা কিমান আছে তেনেকুৱা ডিটেইলছ কিছুমান ইনফৰমেশন এটিএম টোলৈ পঠিয়ায় মানে আমি যেতিয়া প্ৰথমতে এটিএমত কাৰ্ডখন লগাও তেতিয়া কাৰ্ড ৰিডাৰে হোষ্ট প্ৰচেছৰক ইয়াৰ ইনফৰমেশনখিনি পঠিয়ায় আৰু আমি যেতিয়া পইচা উলিয়াবলৈ বা বেলেন্স চেক কৰিবলৈ বা তেনেকুৱা কিবা চাবলৈ হলে আমি যেতিয়া নাম্বাৰ মাৰো তেতিয়া হোষ্ট প্ৰচেছৰে লগে লগে সেকেন্ডত বেংকলৈ ইয়াৰ ইনফৰমেশনখিনি পঠিয়ায় আৰু বেংকে এই ডিটেইলছত কিমান পইচা আছে কি নাই তেনেকুৱা কিছুমান ইনফৰমেশন এটিএমলৈ পঠিয়ায় আৰু এই এটিএম আৰু বেংকৰ মাজত যেটো প্ৰসেসিং হয় যেটো কাম হয় হেতু কোৱা হয় ইলেক্ট্ৰনিক ফান্ড ট্ৰান্সফাৰ প্ৰসেস এই প্ৰসেসটো যেতিয়া কমপ্লিট হয় তেতিয়া হোষ্ট প্ৰচেছৰে এটিএমক এটা এপ্ৰুভেল কোড দিয়ে মানে কবলৈ গলে এটিএমৰ পৰা পইচা উলিয়াবলৈ পাৰমিশন দিয়ে আৰু তেনেকৈ নাম্বাৰ মাৰি দিয়াৰ পাছত এটিএমৰ পৰা পইচাখিনি ওলাই আহে আৰু এটিএমত কিছুমান সেন্সৰ লগোৱা থাকে তাৰ ফলত এটিএমত আমি কিমান নাম্বাৰ মাৰিছো সেইখিনি হিচাপত পইচাখিনি ওলাই আহে যে থাকে 500 টকীয়া ভাগ থাকে 2000 টকীয়া ভাগ থাকে সো তেনেকুৱা সেন্সৰ লগোৱা থাকে যে আমি কোনটো কিমান নাম্বাৰ মাৰিছো তো তাৰ পৰা এটিএমে গম পায় আৰু হেইমতে এটিএমৰ পৰা পইচাখিনি ওলাই আহে আৰু এটিএমৰ দুটা ইন্টাৰেষ্টিং কথা আপোনালোকক ক'ব বিচাৰিম এটিএমত যেটো এসি লগোৱা থাকে আৰু সেই এসি আমি সাধাৰণতে ভাবি থাকো যে কাস্টমাৰৰ স্যাটিসফ্যাকশনৰ কাৰণে এসি লগোৱা থাকে বা তাত যিজন সিকিউৰিটি থাকে তেওঁৰ কাৰণে এসি লগোৱা থাকে কিন্তু তেনেকুৱা একেবাৰে নহয় এসিটো বিশেষ কাৰণতহে লগোৱা থাকে এসি এই কাৰণে লগোৱা থাকে এটিএমত যেহেতু এটা ইলেক্ট্ৰনিক ডিভাইস হয় সো ইলেক্ট্ৰনিক ডিভাইস বিলাক একেলেঠাৰিয়ে বহু সময় কাম কৰি থকাৰ ফলত গৰম হৈ যায় এটিএমৰ টেম্পাৰেচাৰটো কন্ট্ৰোল কৰিবলৈ যাতে গৰম হৈ যাতে এটিএমটো বেয়া নহয় যদি আমি 500 টকা উলিয়াবলৈ তাত যাওঁ আৰু যদি বেছি উলাই আহে তেতিয়া বেংকৰ লছ হ'ব গতিকে এটিএমৰ হিটটো টেম্পাৰেচাৰটো কন্ট্ৰোল কৰিবলৈ এসি লগোৱা থাকে যাতে যেহেতু ইলেক্ট্ৰনিক ডিভাইস এটা বেছি দেৰি চলি থাকিলে তাত হিট প্ৰডিউস হয় গৰম হয় বস্তুটো আৰু তাৰ পৰা বস্তুটো বেয়া হোৱাৰ চান্স থাকে যেহেতু ইয়াত পইচাৰ কথা আছে গতিকে ইলেক্ট্ৰনিক ডিভাইস এটা যদি গৰম হৈ যায় তেতিয়াহ'লে বেয়া হোৱাৰ চান্স থাকে আৰু তাত বেয়া হ'লে বেছি পইচা ওলাই আহিব পাৰে সো সেই কাৰণে এটিএমত এসি লগোৱা থাকে আৰু এটিএমত আমি পইচা উলিয়ালে যে পইচা ওলোৱাৰ মাতটো ওলাই আমি ভাবো আমাৰ পইচাখিনি তাত হিচাপ কৰিছে সেই কাৰণে মাত ওলাইছে কিন্তু সম্পূৰ্ণ তেনেকুৱা নহয় এটিএমত এটা স্পিকাৰ লগোৱা থাকে য'ত মানুহৰ স্যাটিসফ্যাকশনৰ কাৰণে পইচাৰ মাত ওলাই যায় মানুহে গম পাব যে পইচা উলিয়াওতে পইচাৰ মাতটো আহিব আৰু মানুহে স্যাটিসফাই হ'ব যে তেওঁৰ পইচাটো ওলাইছে হেতু কাৰণেহে তাত স্পিকাৰ এটা লগোৱা থাকে আৰু হেতু জাস্ট এটা সাউন্ডে হয় সাউন্ড এফেক্টে হয় আমি ভাবি থাকো যে আমাৰ পইচাখিনি তাত গন্তি কৰিছে তাৰ পিছত পইচাখিনি ওলাব হিচাপ কৰি পইচা ওলাব তেনেকুৱা নহয় জাস্ট এটো স্যাটিসফ্যাকশনৰ কাৰণে লগোৱা থাকে সো আজিলৈ মানে এটিএমৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যদি এই ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত এটা গিভৱে চলিছে তাত আপোনালোকে পাৰ্টিসিপেট কৰিব পাৰে
চ' কেনেকৈ পাৰ্টিচিপেট কৰিব তাৰ মই ভিডিঅ' এটা বনাইছিলোঁ সেই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে সেইটো চাই ল'ব চ' আজিলৈ ইমানেই ধন্যবাদ